হে গাইজ, কি খবৰ? আপোনালোক সকলোৰে চাগে ভাল। মোৰ এইকেইদিন ইমান ভাল নহয়। আজি বহুদিন ভিডিঅ' দিয়া নাই। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। আজি আমাৰ কঠীয়া তুলিছে, অলপ তাক কঠীয়া কেনেদৰে তুলিছে দেখাই দিম। এতিয়া খানা পিনা খাই আজৰি হৈছোঁ। আচলতে আমাৰ মা ঢুকাল, শাহু মা। আজি দুদিনমানৰ আগতে 10 দিনীয়া পাৰ হৈ গৈছে। সকাম পাবহি আৰু আহাৰৰ 26 তাৰিখ মানে পৰিব। আজি কঠীয়াখিনি তোলাই দিওঁ বুলি ভাবি কঠীয়াখিনি তোলাই দিছে। কঠীয়াখিনি আজি তুলিছে। পাছফালে অলপ দেখাই দিবলৈ চেষ্টা কৰিম। আচলতে সেইটো কাৰণে বহুত দিন এমাহমান মা অসুখত পৰি আছিলে, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু হঠাৎ এনেকুৱা এটা ঘটনা ঘটি গ'ল। কোনেও আচলতে ভবা নাছিলে তেনেকুৱা এটা হ'ব বুলি। ঘপককৈ ঘৰখন সঁচাকৈ বহুত উকা উৰুঙা লগা হৈছে। থাকিবলৈ ইমান ভাল লগা নাই, তেনেকুৱা ধৰণৰ হৈছে। আকৌ ভাবিছোঁ চেনেলৰ কামবিলাক এনেদৰে বহুদিন ভিডিঅ' দিয়া নাই, সেইটো কাৰণে বোলো আজি আকৌ ভিডিঅ' এটা বনাই দিওঁ। ব'লক এতিয়া কেনেদৰে তুলি আছে কঠীয়া আপোনালোকক অলপ দেখাই দিবলৈ চেষ্টা কৰোঁ। ভিডিঅ' বনালোঁ আৰু ভিডিঅ' বনাবলৈ একদম সময় নাপালোঁ। আলহী দুলহীও আহি আছিলে আৰু বাকী ঘৰৰ কামবিলাক আছিলে। ৰাতিকৈ যিহেতু এতিয়া গীতা পাঠ কৰিব ভকত আহিছে, পাছবেলা অলপ মুচোতে অলপ দেৰিকৈ হৈ গ'ল। সেইটো কাৰণে আৰু বেলেগ ভিডিঅ' বনাবলৈ নহয়। আজিলৈ ইমানেই আৰু ভিডিঅ'টো। এইবিলাক কামবিলাক ভালদৰে পাৰ হৈ যাওক, তাৰপিছত আকৌ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ নেক্সট এটা ভিডিঅ'লৈ আহি আছোঁ।